দিলে বহুত টিউশ্যন লৈ দিলে কয় কিমান মানুহ পঢ়ি শুনি ডাঙৰ হৈছে তাৰ আকৌ বহীখন আনিলোঁ কলম চলম একো নাই মাৰিবহে এতিয়া মোক টিউশ্যনৰ মাষ্টৰনীয়ে এইজনী আকৌ আমাৰ ইজনী ৰখি থাকিব চাগে টিউশ্যন ল'বলৈ মই যাওঁগৈ বুলি ভাবোঁ আকৌ দুইজনী সেইখিনিতে ৰৈ আছে মই টিউশ্যনলৈ নাযাওঁ বুলি কয় আকৌ বোলে টিউশ্যন লয় বোলে পঢ়ি শুনি কিমান মানুহ ডাঙৰ হৈছে খাই বৈ ডাঙৰ হৈছে মানুহে কিনো পঢ়া শুনা থাকে মানে এনজয় কৰিবলগীয়া মানুহে পঢ়া আজি আছো পঢ়িলেও মৰিম নপঢ়িলেও মৰিম নাপায় ঘৰ মানুহে এনি টাইম বয়ফ্ৰেণ্ডডালৰ লগতে ফুচফুচাই থাকিব সেইজনী ওচৰতনো টিউশ্যন ল'ব পাৰিনে এনেকুৱা মাষ্টৰনী মই ক'তো দেখা নাই আকৌ ময়ে হ'ব লাগিছিলে মাষ্টৰনী ইজনী ইমান দেৰি কৈছে টিউশ্যনে এইজনী ভুভুৱাই আহিছেচোন কিবা এটা কৈ টিউশ্যন ল'বলৈ পঠিয়াইছে মোৰ টিউশ্যন ল'বলৈ মন নাই হয়নে বাৰু একো নহয় ব'লা কিমান পঢ়িবি পঢ়ি আমনি লাগি গৈছে চব তোৰ কাৰণে হয় তই এতিয়া ফুটবল কেলে কয় টিউশ্যন নাহি পিনে নাহওঁ বুলি ফুটবল কেলে কয় তই একো নহয় দে কথা পাতি থাকিলেও মই এইবোৰ পঢ়ি মেলি আমনি লাগে তাই ফোন কৰিব ৰাখি এইটো আহিছে না টিউশ্যন তোক মই কান্দো এইটো ভাঙি দিম একো নহয় বৈ পঢ়ো কৰি থাকিবি একদম ইমান পঢ়ি পেলাই মন নাই তোৰ ভাঙ এনেও ফেলে কৰিম বৈ বৈ মোক কৰিব দিছিলে কৰি নাই মোকো নকৰিলোঁ ঘৰ মোকো নকৰিলোঁ মোৰ নাই কৰা নিচিনা এইবোৰ গৈ গোটেই লিখা বহি আহিলোঁ মই যি পাই তাকে উঠাই দিলোঁ এইবিলাক পঢ়িবলৈ দিলে আজি চেচি পাৰিবি নে তই নোৱাৰিলেও এনেই ফৰফৰাই ABCDকে কাম মই ABCD কেইটা পাহৰিলোঁ হয় তই ইংৰাজীখন কেলে আনিব লাগে বৰ একদম ইংৰাজী শিকাইছে মোৰ আকৌ পঢ়িবলৈ অকণমান মন নাই তই ইংৰাজী মানে অকণমান দেৰি বহি থাকোঁ আমি কৈ দিম আকৌ বাইদেউ বোলো আমি অথনি আহিলোঁ আপুনিহে বোলো দেৰি কৰিছে বুলি কৈ দিম কথা বুজিছোন ভাল লাগে এজনী বৰ কাজিয়া লাগে এই পাঁচজনীখন যোগ্যই নহয় কৈ গম পোৱা নাই আকৌ বয়ফ্ৰেণ্ডৰ যোগ্যই বহি থাকা অকণমান দেৰি চুপচাপ বহি থাক গম পাইছনে সময়টো যাওক মোক বহি দিছোঁ একোৱেই নাই কিবা বাহিৰা বহি এখন লৈ আহিলোঁ আহিলি তহঁতি অকণমান বহি লওঁ বুলি ভাবিছিলোঁ ওলালে সেই বেছি টেপ পাই আছ হেৰি আকৌ দেখিছ নাই আকৌ বহিবলৈ কৈছিলি নহয় মোক কালি হোমৱৰ্ক কৰি আনিছ নাই হোমৱৰ্ক কৰিলে মই কৰিলোঁ খালি হেৰি পাহৰি থাকিলোঁ নহয় মানে মেম কালি মোৰ ভাগৰ মানে পেটটো মানে কালি মই এহেঁতৰ ঘৰৰ পৰা দৰৱ নি খাইছোগে হয় নে আজি মানে পৰীক্ষা শেষ কৰিলি তহঁতি তই কিতাপখনকে লৈ আহিলি দেখোন যিকোনো এখন পঢ়ালে হয় তই হোমৱৰ্ক কৰি আনিব দিছিলো নহয় কি কৰিলি কৰিম এতিয়া কৰিম হয় নকওঁ এতিয়া মই কলমো নানিলো মোৰতো লগ কৰি টিউশ্যন ল'বলৈ আহিছ আমি হোমৱৰ্ক মেম কৰিম মানে এতিয়া নকওঁ এতিয়া খালি কথাই ওলাইছে কলমে নানিলো লগা হয় নে বাৰু মই মানে মেম কালি গাটো মোৰ অকণ ভাল নাই নহয় ইয়ে ফোন কৰিলেহে আহিলোঁ ইয়ে ফোন নকৰা আজি মই নাহিলোঁহেঁতেন এতিয়া হেৰি আকৌ মানে সেই ৰাতি আকৌ টোপনি মেম বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড নাই নহয় গম পাৱ নাই তহঁতি ৰেচপেক্ট কৰিব জানো জানো আমি ৰেচপেক্ট কৰিব জানো হ'লে আমাৰ জিভা নুঘূৰে যেনিবা সৰুতে মাহঁতে আমাক ছাগলী জিভা নোখোৱালে আকৌ সেইটো কাৰণে আমাৰ জিভা নুঘূৰে আমাৰ চুটি আকৌ জিভা তহঁতি মোকবোৰ বৰ চোকা হোমৱৰ্ককেইটা কৰি আনিব হ'লে নোৱাৰো ইমান যে তহঁতি কথা পাতি আছ কাৰ ওচৰত থিয় হৈ আছ গম পাইছ ল'ৰা পাগল ওচৰত আছ বুলি ক'লে আমি নিজে ল'ৰা পাগল হৈছোঁ আমি নিজে ল'ৰা পাগল হয় নহয় তহঁতি ল'ৰা প্ৰেমত পৰি হোমৱৰ্ক কৰিবলৈ পাহৰিলি ঘৰৰ মানুহক কমপ্লেইন দিম সেইটো মই ফোন কৰিম আজি তহঁতৰ গাৰ্জেনক এই কমপ্লেইন খায়েই হেৰি খাওঁৱেই নিজে এনে ভাল 4-5টাৰ লগত চেনি খাই থাকিব হয়নে বাৰু আমি নিজে কেতিয়া কম আকৌ ইমান চবক চানাতকৈ যদি থকা বাইদেউজনী আপুনি এনেও 2-3টাৰ লগত কথা নাপাতে বুলি আমি গম পাওঁৱেই হয় নে বাৰু আমি তেনেকুৱা ছোৱালী নহয়ো মাহঁতৰ লগাই দিব মানে পঢ়িম আমি পঢ়িম
আমি এতিয়া পঢ়িম হয়নে বাৰু আপুনি নক'বা কি পঢ়িম বাৰু আমি এতিয়া তহঁতিতো এতিয়া কলম চলম নানিলে হোমৱৰ্ক কৰিবলৈ কথাটো শুনি ল কি চেৱা কৰি আছ তহঁতক এতিয়া মই এটা লেচন এটা দি থৈ যাওঁ তহঁতি এইটোকে পঢ় আৰু তোক মই কৈছিলো নাই ইংৰাজী কিতাপ নানিবলৈ কৈছিলো নাই মই ইংৰাজী কিতাপ নানিবলৈ এইটো পঢ়ি থাক ডাঙৰ ডাঙৰকে পঢ় মই শুনিব লাগিব মই আহি চামহি আপুনি তহঁতি পঢ় দেই মই আহিছোঁ ৰ ভিতৰৰ পৰা দেই হেল্ল' ফোন আহিলে কিবা কথা পাতিছে আমাৰহে নাই এইটো বৰ উদাহটো খোৱা দামী কেনেকুৱা হৈ আছে পাছত তাক মোবাইলত জুমা জুমি কৰি নাহিবি মই তেনেকে চাওঁ তেনেকে চাবি তই জুমা জুমি কৰি আছ তোৰ পাওঁ মই মনে মনে শুনিব তুমি কি অকণো শান্তি নিদিয়া নেহা মোক টিউশ্যনৰ ল'ৰা ছোৱালীকেইটা অকণ পঢ়াই লওঁচোন সিহঁতি কি বুলি ভাবিব বাৰু হা সিহঁতৰতো মাক বাপেকে এনেই পইচা দিয়া নাই ন শিকিবলৈ আহিছে কিবা এটা শিকানো কিহৰ কাৰণে ইমান ফোন মাৰি থাকা পাছত কথা পাতিম বুলি কৈছোতো পাতিম নহয় কিবা আৰু 20 মিনিটমান ৰ'বা তাৰপিছত সিহঁতক পঠাই দি কথা পাতিম আৰু আমাৰো মন যায় নহয় কিনো পাতিছা বুলিবলৈ পঠাই ল'বি এটা আকৌ যিটো পতাইছিলো তই কাঢ়ি নিলি মনে মনে থাক বেছি মই হ'ব যা তোৰ নিচিনাটো নহ'লেও হ'ব যা কেলে এনেকৈ লাগি থাক ইমান দন্দুৱা নে তই এনেকুৱা ল'ৰা নহ'লেও হ'ব যা তোৰ নিচিনা ঢেৰ আছে তই যা যা নহ'লেও হ'ব যা লাগিছে আপুনি মাছটো দিমান ধেৰ পাব হয় নে দোকান নাই নহয় দোকান নাই মাৰি দিব লাগে দেখিলে তহঁতৰ কি হ'ল তহঁতক পঢ়িবলৈ দি থৈ আহিছিলো উঠি আহিলে যে মই নুশুনিলো যে পঢ়া ধৰণে আপুনি কি পঢ়িলো মই চাওঁ বল আমি পঢ়িছিলো নহয় আমি নাই তহঁতক কি হৈছে ইমান উৎপাত যে তহঁতি পঢ়া নাই কেলে ইমান দেৰি আমি পঢ়িছো লছ স্পিলিং ইমান উৎপাত কি হয় বহ একদম বহ এইটো পঢ়ি হ'ল নে কি পঢ়িলি পচন্দ মই শুনো পঢ়িলো কি পঢ়িলি বয়ফ্ৰেণ্ডৰ লগত পঢ়ি আহিছে তহঁতি এইবোৰ শুনি আছিলি কি কথা পাতিছিলো আমি শুনি থকা নাই হয়নে বাৰু আপুনি আৰু যিমান ডাঙৰ ডাঙৰকে পাইছে আমি নুশুনিলেহে পাইছে তহঁতক মই পঢ়িবলৈ দি থৈ গৈছিলে নে কি পঢ়িলি এইটো পচন্দ বাৰু চাওঁ মই কি পঢ়িলি কি পাৰিলি এই পঢ়িছিলে এই পঢ়িছিলে মই পঢ়িলো নহয় এইটো কি হয় কি হয় কোৱা আকৌ লছ হেৰি স্পেলিং এইটো তই হেৰি কচোন স্পেলিং কচোন কি SPRING স্পেলিং এনজি আছে মানে লিং SPRING স্পেলিং স্পেলিং ভুল হৈ থাকিব নালাগে হয়নে বাৰু পঢ়াবলৈ দিছে পঢ়িছো আপুনি এতিয়া ইমান আমাক স্পেলিং ভুল কৰি আছে হয়নে বাৰু হেৰি বয়ফ্ৰেণ্ডৰ খেলে ভুল যাব তহঁতক পঢ়িবলৈ যে দিছিলো তহঁতি নপঢ়ি কি কৰি ফুৰিছ কিতাপ উলিয়া তই আনিছিলি এখন ইংৰাজী কিতাপ মই নাই অনা কিতাপ উলিয়া আৰু তই বহীত কি লিখা আছে চাওঁ একোৱে নাই ছবি আঁকিছিলো এইকেইটা আম হা এইকেইটা আম এইটো কি কচোন এইটো কি আম এইটো কি ৰঙালাও জাতিলাও গোটেইখন ৰঙালাও যে এইবাৰ কি ফুল ৰজনীগন্ধা এজোপা তহঁতৰ বাপেৰৰ গন্ধা মগজত মাল নাই বাইদেউ মাফ কৰি দিব দেই এই অকণমান মানে বাপেৰক ধৰি কথা কাৰণে বেয়া পাওঁ বেলেগ বেয়া পাওঁ মই বাপেৰক গন্ধা বুলি কৈছে আমাৰ দেউতাৰ নাম গন্ধা নহয় নহয় নাম চাম নাজানিলে সুধিব লাগে আৰু কিয় বাপেৰক গন্ধা তহঁতৰ এইখন মুখেই নে তহঁতক আজি মই টিউশ্যন নল'লে নাই আকৌ আপুনি আকৌ তেনেকৈ কৈ দিব আকৌ আমি বেলেগ মই নল'বলৈ ভালহে পাওঁ তেনেকৈ আমি কমেই
উফ কি যে ল'ৰা ছোৱালী মই তহঁতক টিউশ্যন ল'বলৈ দিলেই সি মোক আনি আৰু দেই তহঁতক মই নোৱাৰোঁ আজিৰ পৰা টিউশ্যন ল'বলৈ যা 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 তহঁতি যা দেই আজিৰ পৰা নাহিবি দেই মোৰ ওচৰলৈ বাইদেউ মই একো কোৱা নাছিলো আকৌ তই কৈছ তই কমলি নহয় আপুনিহে আকৌ বাপেৰ গণ্ডা বুলি আমি কমে আৰু তেনেকুৱা কিহৰ বাপেৰ ঘণ্টা আমাৰ দেউতাৰ নাম কিবা ঘণ্টা নহয় আমাৰ ঘৰত দেউতাৰ নাম ঘণ্টা নহয় গন্ধা বুলি কৈছিলে যিয়ে নহওক আৰু হেৰি বাপেৰ ধৰি কথা লাগে আমি মাক কৈ দিম কথা নাবা এনেকে এনেকে কৰে আমি টিউশ্যন নল'লেও ফেল কৰিম নল'লেও ফেল কৰিম আমি ফেলে কৰিম দৰকাৰ নাই নহয় আকৌ আমাৰ নিজে 10টা 3টাৰ লগত কথা পাতি থাকিব এটাৰ লগত তাৰপিছত আকৌ আমাক ক'বলৈ আহিব বাপেৰ গন্ধা বুলি মই মাৰ আগত কমহে বোলো টিউশ্যন চিউশ্যন নলওঁ কথা পাতি থাকিব মই সেনেকেহে কৈ দিমগে আৰু বোলো বাপেৰ ধৰি কথা কৈছে বোলো আজিৰ পৰা আপুনি যদি আমাৰ ঘৰৰ পদূলিমুখে যায় শিলগুটি মাৰিম আপোনাৰ মৰি তই মাৰিবি আমাৰ গুটি মাৰি দিবি মোক ফাটি যাব জপনা দেৱা সতি উঠাই মাৰি দিবা নলওঁ অঁ যা 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 তহঁতি যা তহঁতৰ নিচিনা ল'ৰা ছোৱালী টিউশ্যন নলওঁ যা 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 একদম যা নাহিবি দেই আজি বা কৈ দিছোঁ একদম যা ভাই নল'লেহে পাইছে আকৌ আমি টিউশ্যনৰ কেনেকুৱাখন কৰে আকৌ হয় নাই বাৰু মোৰ কেনে থাকে লৈ আহ পিন্ধিয়ে থাকিব তাই নতুন চেণ্ডেল লৈ যাওঁ বাইদেউ ভাবে চাগে লৈ আহ এইটো ভালেই হৈছে বাৰু আনিলো একদম চমক চমাক আজিলি গালি দিব নি বাৰু থৈ যাওঁ থৈয়ে যা নহ'লে দে থৈ যা দলিয়া কেনেকুৱা পাইছে আমাক মই ভালেই পাইছোঁ মই ভাল পাইছোঁ তই মোলৈ ফোন নকৰিবি আকৌ নেক্সট টাইম যদি বেলেগক টিউশ্যন লোৱাৰ কথা কৈ মোৰ ভাঙি দিম তয়ে যেতিয়া তই খাই